নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। মই আজি হাঁহৰ মাংস ৰেচিপিৰ বিষয়ে মীনাক্ষী বাই বনাইছে। আলু দুটামান আৰু পিঁয়াজ দুটামান এনেকৈ কাটি ল'ব। এয়া হাঁহৰ মাংস, লগতে শুকান জলকীয়া, নহৰু, পিঁয়াজ এনেকৈ পটাত পিহি লৈছোঁ। তেল দিছোঁ, তাৰপিছত লগতে তেজপাত দুটামান দিছোঁ, ভাজি লৈছোঁ এনেকৈ। পিঁয়াজ দিছোঁ। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ।